আজিৰ সময়ত সকলোৱে বিচাৰে তেওঁলোকৰ মুখখনক গ্লো কৰিবলৈ উজ্জ্বলতা বঢ়াবলৈ তেওঁ ল'ৰাই হওক বা ছোৱালীয়েই হওক এই ভিডিঅ'টোত মুখখনক গ্লো কৰাৰ কিছুমান ঘৰুৱা টিপছ কম নম্বৰ 1 হৈছে ষ্ট্ৰীম মানে হৈছে ভাপ লোৱা বন্ধুসকল যেতিয়া আপোনালোকে 5 পৰা 6 মিনিট যেতিয়া আপুনি গৰম পানীত ভাপ ল'ব তেতিয়া আপোনাৰ স্কিনখনত যিবোৰ লেতেৰা বস্তু থাকে সেইবোৰক বাহিৰৰ ঘামৰ জৰিয়তে উলাই দিয়ে আৰু আপোনাৰ স্কিনখনক গ্লো কৰি দিয়ে নম্বৰ 2 হৈছে গোলাপ জল মানে হৈছে ৰ'জ ৱাটাৰ যেতিয়া আপুনি ৰ'জ ৱাটাৰ লগোৱা আৰম্ভ কৰিব কেইদিনমানৰ পিছত আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ মুখখন কিমান গ্লো কৰিছে নম্বৰ 3 কফি পাউডাৰ আপোনালোকে অলপমান কফি পাউডাৰ ল'ব তাৰ লগত কেঁচা গাখীৰ অলপ মিলাই ল'ব পিছত আপোনাৰ মুখখনত লগাব 5 পৰা 6 মিনিট চাব আপোনাৰ মুখখন গ্লো কৰিব